ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি নাটকখনৰ চতুৰ্থ খণ্ডলৈ আহিছোঁ। চতুৰ্থ খণ্ডৰ চতুৰ্থ দৃশ্য। ইয়াত ব্ৰেকেটৰ ভিতৰত আছে যে প্ৰধান শিক্ষয়িত্ৰীৰ কথাত ডাক্তৰ পেগুৱে শল্যবালাক চিকিৎসা কৰি আছে। প্ৰধান শিক্ষয়িত্ৰীৰ পৰামৰ্শ মতে ডাক্তৰ পেগু অৰ্থাৎ চিকিৎসকজনে শল্যবালাক চিকিৎসা কৰি আছে। সকলোৰে চকু মুখে উদ্বিগ্নতাৰ চিন, আৰু সকলোৰে চকু মুখত কি উদ্বিগ্নতা অৰ্থাৎ মানে কিউৰিচিটি অৰ্থাৎ খুব মানে কৌতূহল জাগি উঠিছে কি হৈছে শল্যৰ আচলতে। মালতীয়ে শল্যক লাহে লাহে বিচি থাকে আৰু মালতীয়ে শল্যক লাহে লাহে বিচি আছে। প্ৰধান শিক্ষয়িত্ৰী ডাক্তৰ পেগু, ছোৱালীজনীৰ হঠাৎ কি হ'ল ধৰিব পাৰিছেনে বাৰু? এনেদৰে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে চিকিৎসকক সুধিলে যে ছোৱালীজনীৰ কি হৈছে, হঠাৎ যে তাই এনেকৈ পৰি গ'ল, আপুনি ধৰিব পাৰিছেনে সমস্যাটো? তেতিয়া ডাক্তৰ পেগুৱে ক'লে, খন্তেক চিন্তা কৰি গম্ভীৰভাৱে ক'ব। তেতিয়া ডক্টৰে মানে কেনেকৈ কৈছে সেইখিনি ব্ৰেকেটত দিছে। আচলতে নাটকবিলাক কি অভিনয় যেতিয়া কৰা যায় তেতিয়া বেছি আমোদজনক হৈ পৰে। এনেকৈ পঢ়ি গ'লে বা ক'লে তোমালোকে সেই আমোদটো নোপোৱা। তোমালোকৰ কোনে কোনে নাটক কৰা মোক জনাবাচোন। এইখন মানে তোমালোকৰ এই যিখন এই পাঠত অংকুৰণ পাঠ্যপুথিৰ এই নাটকখন বা আৰু আছে নাটক, সুন্দৰভাৱে তোমালোকে অভিনয় কৰিব পাৰিবা যিবিলাকে ইচ্ছুক হয়, বা সকলোৱে চেষ্টা কৰাটো ভাল বাৰু, এইবিলাক লাগে আমাক ন। তাৰপিছত ডক্টৰে তেনেকৈ ক'লে চিন্তা কৰি গভীৰভাৱে যে এয়া হঠাৎ সংঘটিত হ'লেও কাৰণটো কিন্তু অকস্মাত উদ্ভৱ হোৱা নহয়, যে ছোৱালীজনীৰ হঠাৎ মূৰ ঘূৰাই পৰিলেও মানে ইয়াৰ কাৰণ কিন্তু আকস্মিক নহয়। তেতিয়া শিক্ষকজনে ক'লে, ডাক্তৰলৈ লক্ষ্য কৰিব মানে আপুনি কি ক'ব বিচাৰিছে? ডাক্তৰলৈ লক্ষ্য কৰি শিক্ষকজনে ক'লে মানে আপুনি কি ক'ব বিচাৰিছে, মানে ছোৱালীজনীৰ প্ৰকৃততে কি হৈছে? ডাক্তৰ পেগুৱে ক'লে, ক'ব বিচাৰিছোঁ মানে আচলতে ছোৱালীজনীৰ এক গুৰুতৰ অসুখ আছে। ডক্টৰে ক'লে, চিকিৎসকে, অৰ্থাৎ মই কি ক'ব বিচাৰিছোঁ মানে ছোৱালীজনীৰ মানে ইতিমধ্যে ডাঙৰ বেমাৰ এটা আছে ন, এটা গুৰুতৰ অসুখ অৰ্থাৎ ডাঙৰ বেমাৰ এটা আছে। তেওঁ যোৱা কেইবা বছৰ ধৰি মৃগী ৰোগত ভুগি আছে। আৰু ডক্টৰে কি ক'লে যে তেওঁ বহুত বছৰ ধৰি বা কিছু বছৰ ধৰি মৃগী ৰোগত ভুগি আছে। মৃগী এবিধ ৰোগ ন, জানানে? মৃগী ৰোগৰ মানুহৰ লক্ষণবিলাক কেনেকুৱা হয়? মৃগী ৰোগত জেনেৰেলি মানুহ কি হয়, মূৰ ঘূৰাই পৰি যায়। মাক দেউতাকেও এই কথা নিশ্চয় জানে, আৰু ছোৱালীজনীৰ মাক দেউতাকেও নিশ্চয় এই কথাটো জানে বুলি ডক্টৰে ক'লে। কিন্তু ছোৱালীজনীক আনে বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধ কৰোঁ মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই। ডক্টৰজনে গোটেই কথাখিনি বুজি পাইছে যে ডক্টৰজনে কৈছে যে ছোৱালীজনীৰ এই বেমাৰটো আগৰ পৰাই আছে, মাক দেউতাকেও জানে এই বিষয়ে, কিন্তু মাক দেউতাকে কি সমাজে হাঁহিব বা মানুহে ছোৱালীজনী বেমাৰী বুলি হাঁহিব, পিছলৈ বিয়া বাৰু দিবলৈ অসুবিধা হ'ব, বা ছোৱালী মানুহ এনেকুৱা বেমাৰী। আমাৰ ছোৱালীক লৈ এতিয়াও জানো সমাজখনত ধৰা এতিয়াও চিন্তাধাৰাবোৰ ইমান উন্নত হোৱা নাই, যদিও লাহে লাহে হ'ব ধৰিছে, তথাপি ছোৱালী মানুহ বুলি ক'লে নানান ধৰণৰ প্ৰশ্ন জাগি উঠে। গতিকে সেইখিনি কথাকে ডক্টৰে কৈছে যে মাক দেউতাকেও ছোৱালী বুলি কি কৰিছে, ছোৱালীজনীৰ বেমাৰটো লুকুৱাই ৰাখিছে, আৰু যাৰ ফলত তাই এইখিনি কি কৰিব লগা হৈছে, চাফাৰ কৰিব লগা হৈছে, অৰ্থাৎ কষ্ট পাব লগা হৈছে। ইতিমধ্যে শল্যবালা কিছু সুস্থিৰ হ'ল, শল্যবালাৰ অকণমান চেঞ্চ ঘূৰাই অহা নিচিনা হ'ল, অলপ সুস্থিৰ হ'ল। তেতিয়া প্ৰধান শিক্ষয়িত্ৰী আচৰিত হয়, কি কয় আপুনি? প্ৰধান শিক্ষয়িত্ৰীগৰাকী আচৰিত হৈছে যে মাক দেউতাকেও জানে, এনেকৈ লুকাই ৰাখিছে, সেই বুলি ডক্টৰক তেওঁ প্ৰশ্ন কৰিছে যে আপুনি কি কয়? তেতিয়া ডাক্তৰ পেগুৱে কৈছে, হয়, এয়া এক নিৰ্মম বাস্তৱ। কি? এয়া এক নিৰ্মম বাস্তৱ। নিৰ্মম মানে আমাৰ একদম মানে যিটো একদম ব্ৰিটেল যিটো আমাৰ ট্ৰুথ ন, যিটোৰ মানে আমাৰ কি কৰিব নোৱাৰি, যিটো বাস্তৱ আৰু মানে একদম কি বুলি ক'ম তোমালোকক, এনেকুৱা এটা বাস্তৱ যিটোৰ পৰা আমি মানে হাত সাৰিব নোৱাৰোঁ সহজে। গতিকে এইটো নিৰ্মম বাস্তৱ। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে ন। কিহৰ বাবে? কুসংস্কাৰ, যে আমাৰ যিবিলাক মানে ছুপাৰষ্টিচিয়াছ বিলিফবিলাক আছে। ছুপাৰষ্টিচিয়াছ মানেতো তোমালোকে জানা কুসংস্কাৰ, আৰু এই ছুপাৰষ্টিচিয়াছ যিবিলাক
বিলিভ তাৰ বাবে আমাৰ কি হয় আমি সমাজত আমি সন্তানৰ বেমাৰ বা ছোৱালীবিলাকৰ নানান ধৰণৰ সমস্যা আমি লুকুৱাই ৰাখোঁ অভিভাৱকবিলাকে স্বয়ং ন শিক্ষাৰ প্ৰসাৰৰ লগে লগে কমিছে যদিও ধৰা নিৰ্মূল হোৱা নাই গতিকে শৈলবালাৰ মাক দেউতাকে সেইটোৱে কৰিছে পাছলৈ ই হৈ গৈ সৰ্বনাশৰ মূল আৰু পাছত ই সৰ্বনাশৰ ৰূপ লয় কেতিয়াবা হয়তো ই দুৰাৰোগ্য ৰূপো লয় আৰু এনেদৰে যদি বেমাৰৰ তৎকালীন চিকিৎসা কৰা নহয় তেতিয়া সি দুৰাৰোগ্য ৰূপো ল'ব পাৰে বহুতে কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে আৰু বহুতে কি হয় শিশুবিলাকৰ অভিভাৱকসকলে শিশুবিলাকৰ যিবিলাক কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তন বা বিভিন্ন ধৰণৰ সমস্যা ধৰা পুষ্টিহীনতা হওক বা বিভিন্ন যে বেছিকৈ শকত হৈ যোৱা বেছিকৈ ক্ষীণাই যোৱা এইবিলাক কথাত বেছি গুৰুত্ব নিদিয়ে অভিভাৱকবিলাকে যে এইবিলাক মানে এনেকৈ এৰাই থয় যে হ'ব আৰু সময়ৰ লগে লগে এইবিলাক পৰিৱৰ্তন বুলি থৈ দিয়ে কিন্তু আমি গুৰুত্ব দিবলগীয়া কথা হয় এইবিলাক ফলত অবাঞ্ছিত পৰিস্থিতিত মুখামুখি হয় আৰু নিবিচাৰা আশা নকৰা বা নিবিচাৰা ধৰণৰ এটা পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয় গতিকে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহক লুকুৱাই নাৰাখি অভিভাৱকৰ লগত মুকলি মনেৰে আলোচনা কৰিব লাগে গতিকে তেওঁলোকে যিবিলাক ছাত্ৰ ছাত্ৰীসকলে বা মাক দেউতাকৰ সন্তানবিলাকে যিবিলাক সমস্যাৰ সন্মুখীন হৈ থাকে সেইবিলাক অভিভাৱকবিলাকে লুকুৱাই নাৰাখি মুকলি মনেৰে আলোচনা কৰিব লাগে মোৰ অনুৰোধ পিতৃ মাতৃ অভিভাৱক সমাজ আৰু সমাজে কৈশোৰ কালত দেখা দিয়া বিভিন্ন সমস্যাক গুৰুত্ব দি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডক্টৰজনে অৰ্থাৎ চিকিৎসকজনে কি কৈছে যে মোৰ অনুৰোধ অৰ্থাৎ মোৰ অনুৰোধ মানে একদম মানে কাইণ্ড ৰিকুৱেষ্ট মোৰ বিনম্ৰ অনুৰোধ যাতে পিতৃ মাতৃ বা অভিভাৱকসকলে আৰু সমাজখনেও স্বয়ং সমাজখনেও কৈশোৰ কালত ল'ৰা ছোৱালীৰ দেখা দিয়া বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু তাৰ বাবে সঠিক ব্যৱস্থা বা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে আপোনালোকে এই সম্পৰ্কে মুকলিকৈ ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰে লগতে চিকিৎসকজনে ক'লে যে আপোনালোক শিক্ষক শিক্ষয়িত্ৰীসকলেও এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক মুকলিকৈ জ্ঞান দিব বা মুকলিকৈ আলোচনা কৰিব অৰ্থাৎ কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে বেয়া হ'ব এইখিনি গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোককো মই কওঁ কেতিয়াও কোনো ধৰণৰ বেমাৰ আজাৰ লুকুৱাই নাৰাখিবা কেতিয়াবা কিবা সমস্যাত তোমালোকেও পৰিব পাৰা বা কোনোবাই যদি সেনেকুৱা সমস্যাত ভুগিও আছা সদায় ডক্তৰ অৰ্থাৎ চিকিৎসকৰ কাষ চাপিবা মা দেউতাক খোলাখুলিকৈ ক'বা মা দেউতাকো লুকাই থ'ব নিদিবা কাৰণ আমাৰ এতিয়া কি হৈছে সমাজখনে প্ৰসাৰতা লাভ কৰিব ধৰিছে আৰু আমি লগতে তোমালোকৰ আমি শিক্ষিত মানুহবোৰে যদি আমি ভুল কামবোৰ কৰি গৈ থাকোঁ তেতিয়া আমাৰ সমাজখন কেতিয়াও আগবাঢ়িব নোৱাৰিব কুসংস্কাৰ বা ছুপাৰষ্টিচিয়াছ বিলিফবিলাকে আমাৰ সমাজখনত সদায় গ্ৰাস কৰিয়ে থাকিব গতিকে তোমালোককো ক'লোঁ যিকোনো সমস্যাৰ সন্মুখীন হ'লে বেমাৰ আজাৰ ৰিলেটেড বা যি নহওক বা বেলেগ ধৰণৰ কিবা সদায় মুকলিমূৰীয়াকৈ তোমালোকৰ অভিভাৱক পিতৃ মাতৃ বা আমাৰ লগতো শিক্ষক শিক্ষয়িত্ৰীৰ লগতো তোমালোকে আলোচনা কৰিবা আৰু এখন সুস্থ সবল সমাজ গঢ়ি তুলিবা বাৰু এতিয়া পাঠটো শেষ গোটেইকেইটা ভিডিঅ' চাবা সুন্দৰভাৱে বুজিবলৈ নিশ্চয় বুজি পাবা আৰু কিবা যদি প্ৰব্লেম আছে কিতাপখন উলিয়াই ল'বা উলিয়াই এনেকৈ ভিডিঅ'টো মিলাই শাৰী বাই শাৰী এনেকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু কিবা যদি খোকোজা থাকে মোক সুধিবা আৰু নাটকখন মানে এই যিখন নাটক তাক যদি অভিনয় কৰি বাস্তৱত যদি তাক অভিনয় কৰিব পাৰা নাটকখনৰ মাধ্যমেৰে তেতিয়াতো খুব ভাল কথা বাৰু যি নহওক তোমালোকে মোক জনাবা বুজি পাইছানে নাই আজিলৈ এৰিছোঁ